গাহৰি বইল হ'ব। এনেইতো আগতে এইটো বনাই পাইছ নে আজি বনাই এক্সপেৰিমেণ্ট কৰিবি? বনাই পাইছোঁ দিয়ক। ইয়াত কি নিমখ দি দে। নিমখ অকণমান দিব লাগিব। মাংসটো ফাৰ্ষ্ট বইল কৰি ল'বি ন? অ'কে। আমাৰ অসমীয়া লোকেল গাহৰি আকৌ ইমান আমাৰ সেইখিনি নহয় আকৌ। নাই তোৰ টাইম নাপাওঁ, তই খালে খাবি নেখালে নাই, তই নেখালে তই নেপাবি, ভাগত নাপাবি। দেখা মাৰি দে, তই নেখালে ভাগত নাপাবি তাৰমানে। মাংসটো কিমান টাইম বইল কৰি দিলে? 5-10 মিনিট কৰি দিলোঁ আৰু এতিয়া মানে বেছি টাইম আৰু হেৰি কৰি থাকিব নালাগে। বাচন এইবোৰ আমাৰ বাচন তাত দি দে। অ'কে। মাংস টান হ'ব নি বাৰু? তাক ভুকুৱাম কিন্তু মতা হ'লে তাক 100 টকা লৈছে কি 150 টকা লৈছে মাংস কিনি কিলো। সঁচাকৈ ভুকুৱাম তাক, মই কৈছোঁ যে কি তই ভাল মাংস দিবি দেই, এতিয়া মই বেয়া কৰা নাম বুলি কৈছোঁ। তেল দুপি দি ল, দি পেলাই তেলটো উলিয়াই ল'বি, গম পালি নাই? তই বৰ ষ্টাইল লগাই খাম লাগি থাকি আমনি লাগে গৈ পেলাই লাষ্ট কৰি পেলাই। ভাল হ'লেতো অকণমান ধৈৰ্য লাগিব। দি পিছে হৈ যাব। ধৰি ল লাগিব আলু দিবি জানে? নিদিওঁ আলুখিনি পাছত খাম লাগিব। আলু দিলে বেয়া লাগিব। একে চাটতে শেষ কৰিম মানে দুইটাই খাই এইটো। অলপ পানী দি আৰু হালধি নিদিবি, হালধি দিলে বেয়া লাগে খাবলৈ। অ'কে, তই হেৰি কৰি ঢাকনটো মাৰি দিবি। ঢাকনটো ইয়াত অকণমান সৰু ডাঙৰ সেনেকৈ মাৰি দিবি, জিৰ' হ'ব ইমান নকলে। গেছটো অকণ বঢ়াই দিছে। চাৰিফালে চফাকৈ কৰি দিয়ে আকৌ আমাৰ আকৌ চাৰিফালে ধুনীয়া কৰি দিয়ে আকৌ। পানী অকণ দিয়ে, পানী অকণমান দিম আকৌ। এইটো বিলাহীখিনি অকণমান ভাঙি লৈছোঁ পানী আৰু অকণমান দিব দিম। মই অকণ লৰাই দিবি। অলৰেডি বিলাহী নিদিলে হ'লে মাংসটো উকলি পগলা হৈ দি দিয়ে। মাংসটোৰ পৰা তেলটো ওলাব লাগিব, তেতিয়াহে বস্তুটো বইল মাংস ফ্ৰাই হয়। সেইটোৱে খাই মেলি হ'ব হৈছেগৈ আৰু। টেষ্ট কৰি চাচোন, তই অকণ কিবা এটা কৈছে নহয় সেইটো হৈছে। হেৰি কৰি গেছটো অকণমান বহুত টাইম সিজাব লাগিব বইল মাংস, তেতিয়াহে ভাল লাগে। পানী অকণমান দিলে দি পেলাই তই সেই গেছটো মাৰিব লাগিব। আচ্ছা ক'বা নাই খোৱা দে কম দে, যিটো সেই দিছ একেবাৰে খাই পেলাই খাই দে, ধুতিটো খাবি। মই আচাৰ হ'বগৈ খাওঁ। মই অকণমান দে দিয়ক। হেৰি ঘৰৰ পৰা আনি মই বৰ ধেৰ বনাই থৈছে মায়ে। আৰু লাগিব নালাগে, এই মাংসমান দে। নিমখটো নিদিবি আৰু ভাল ইমান ঠিকে হৈছে আৰু ইমানো ৱাও বুলি ক'ব নোৱাৰি। খালি আজি ৱাও বুলি ক'ব নোৱাৰি। ধুনীয়া হৈছে বাৰু।